নমস্কাৰ ওয়েলকাম টু ৰিপচিকা ব্লগ আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিছোঁ। আজি বনাইছোঁ আমি মাছৰ মূৰৰ সৈতে বন্ধাকবিৰ ঘণ্ট। বন্ধাকবিৰ ঘণ্ট একেবাৰে সহজভাৱে কেনেকৈ বনাব পাৰি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। আমি বন্ধাকবিটো মিহিকৈ কাটি লম। কাটি ধুই পৰিষ্কাৰ কৰি 5 মিনিট বইল কৰি লম। মছলাৰ কাৰণে জিৰা পাউডাৰ আৰু পিঠাগুড়ি লৈছোঁ। এইটো পানী দি আমি মিক্স কৰি লম। আদা লৈছোঁ, ৰান্ধনি মছলা লৈছোঁ আৰু কেঁচা জলকীয়া লৈছোঁ। কেৰাহী তুলি দিছোঁ গেছত। কেৰাহী গৰম হোৱাৰ পিছত সৰিয়হ তেল দি দিছোঁ। তেল গৰম হোৱাৰ পিছত ৰান্ধনি আৰু আদা দি দিছোঁ। বইল কৰি লোৱা বন্ধাকবিখিনি পানী পেলাই দি দিছোঁ। আমি ঘণ্টত পানী ব্যৱহাৰ নকৰোঁ। ভালকৈ লৰাই দিছোঁ। বন্ধাকবিৰ ঘণ্ট বনাবলৈ বহুত ইজি হয়। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব। মাছৰ মূৰখিনি দি দিছোঁ। কেঁচা জলকীয়াখিনি দি দিছোঁ। নিমখ দি দিছোঁ আৰু হালধি দি দিছোঁ। এতিয়া 5 মিনিট আৰু ঢাকনি দি লো ফ্লেমত বইল হ'ব দিছোঁ। আপোনালোকে এনেকৈ বনাই খাই পাইছেনে? কমেণ্ট কৰি জনাবচোন। ঠাণ্ডা বতৰত ধনিয়া পাতেৰে বন্ধাকবি ঘণ্ট খাবচোন কেনেকুৱা লাগে। মোৰতো বৰ প্ৰিয়। ইয়াতে আমি ৰেড চিলি পাউডাৰ, আদা নহৰু একো ব্যৱহাৰ নকৰোঁ। গেছ লো ফ্লেমত লাহে লাহে ৰংচোৱাকৈ ভাজি ল'ম আৰু এবাৰ ঢাকনি দি দিম। দুই মিনিট পিছত পিঠাগুড়ি আৰু জিৰা পাউডাৰ পানীৰে মিক্স কৰি দি দিছোঁ। যদি প্ৰয়োজন হয় আপোনালোকে 1 চামুচ পানী দিব পাৰে পিঠাগুড়িৰ লগত। এই আমাৰ পানী শুকাই গৈছে আৰু কালাৰটো ৰংচোৱা অলপ হৈছে, হয়নে বাৰু? এয়া আমাৰ বন্ধাকবি ঘণ্ট ৰেডি। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ঠাণ্ডা বতৰৰ বন্ধাকবি ঘণ্ট কাৰ কাৰ প্ৰিয় জনাবচোন আৰু এনেকৈ বনাই খাব। ধন্যবাদ।